নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম CTET পৰীক্ষাত অহা অসমীয়া পেপাৰৰ গদ্যাংশৰ কিছু প্ৰশ্নৰ বিষয়ে। মই ইয়াত গদ্যাংশটো দি দিছোঁ, সকলোৱে ভালদৰে পঢ়ি ল'ব। আমি চিধাই প্ৰশ্নৰ ফাললৈ আগবাঢ়িম। প্ৰথমটো প্ৰশ্ন হৈছে মূলা গাভৰুৰ প্ৰতিষ্ঠাতা শত্ৰু কোন আছিল? অপশ্যন দিয়া আছে তুৰ্বক আৰু তেওঁৰ সৈন্যবাহিনী, তুৰ্বক আৰু আহোম সেনাসকল, বৰগোহাঁই আক্ৰমণকাৰী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন 1 তুৰ্বক আৰু তেওঁৰ সৈন্যবাহিনী। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তুৰ্বকৰ আক্ৰমণত প্ৰথমতে কিমানগৰাকী আহোমৰ প্ৰধান যোদ্ধা ৰণত পৰিছিল? 6জন, 8জন, 9জন, 5জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 8জন। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলত দুটা উক্তি দিয়া আছে, উক্তি দুটাৰ শুদ্ধ বিচাৰ কৰা। উক্তি ক দিয়া আছে কনচেং বৰপাত্ৰ গোহাঁয়ে তুৰ্বকৰ বিপক্ষে তুমুল যুদ্ধ দিও পৰাজিত হ'ল। উক্তি খ মূলা গাভৰুৰ নেতৃত্বত এটা নাৰী বাহিনীয়ে দেশ ৰক্ষাৰ বাবে তুৰ্বকৰ বিপক্ষে যুদ্ধ দিছিল। আমি যদি ভালদৰে পেৰেগ্ৰাফটো পঢ়োঁ তেতিয়াহ'লে গম পাম উক্তি কটো অশুদ্ধ হয় আৰু উক্তি খটো শুদ্ধ। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব? 1 2। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। মূলা গাভৰুৱে কিহত উঠি যুদ্ধ কৰিছিল? অপশ্যন দিয়া আছে ঘোঁৰাত, হাতীত, ৰথত, পদবৰ্জে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাতীত, অপশ্যন 2। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তুৰ্বকক পৰাজিত কৰা আহোম সেনাৰ নেতৃত্বত কোন আছিল? ফাৰচেংমুং বৰগোহাঁই, মূলা গাভৰু স্বয়ং স্বৰ্গদেউ, কনচেং বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন 4। কবচ কাপোৰ কি? যুদ্ধৰ কাপোৰ। ৰাতিটোৰ ভিতৰতে আহোম যোদ্ধাৰ বাবে বৈ দিয়া ৰক্ষাসূচক কাপোৰ। কাপোৰেৰে নিৰ্মিত যুদ্ধ কবচ, কবচ ৰূপে ব্যৱহৃত ডাঠ কাপোৰ। কবচ কাপোৰ কি হয়? ৰাতিটোৰ ভিতৰতে আহোম যোদ্ধাৰ বাবে বৈ দিয়া ৰক্ষাসূচক কাপোৰ। অপশ্যন 2টো শুদ্ধ হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবেহে মোৰ বঙহৰ দেউৰ এনেদশা হ'ল। ইয়াত মোৰ শব্দটো কি হয়? অপশ্যন দিছে সম্প্ৰদান কাৰক, অধিকৰণ কাৰক, সম্বন্ধ পদ, কৰ্তা কাৰক। এইটো কি হয়? মোৰটো সম্বন্ধ পদ হয়। ইয়াৰ পাছৰ প্ৰশ্ন আহিছোঁ। তুৰ্বকে অসম আক্ৰমণ কৰাৰ সময়ত মূলা গাভৰু ক'ত আছিল? কলিয়াবৰত, গড়গাঁৱত, ৰণক্ষেত্ৰত, কপিলীৰ পাৰত। ইয়াৰ শুদ্ধ উত্তৰ হয় গড়গাঁৱত, অপশ্যন 2। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।